হাই গাইজ, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল দীপালীজ ব্লগ। তো গাইজ ভালেকেইদিন হ'ল ব্লগ শ্লগ নাই দিয়া। তো আজি ভাবিলোঁ কেইজনমান মেখেলা চাদৰ দি দিওঁ, বাজনীয়ে পঠাইছে। তো গাইজ বহুতে কৈ আছে আগৰ ভিডিঅ'টোত বহুত মৰম দিছে, ভাল লাগিছে। আৰু বহুতে কৈ আছে যে প্ৰাইচবোৰ জনাই দিব। তো গাইজ দুখিত, প্ৰাইচবোৰ তেনেকৈ জনা নাযায়। বেছি দামৰ নহয় বুলি এটা কথা আপোনালোকে জানি ল'ব, বেছি দামৰ নহয় কাপোৰবোৰ, আপোনালোকে কমতে পাব। আৰু ডেছক্ৰিপশ্যনত বাজনীৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব গাইজ, আপোনালোকে নিশ্চিন্ত মানে ল'ব পাৰিব। মই আছোঁ ৰিক্সত গাইজ, পাই যাব কাপোৰ আপোনালোকে, কোনো টেনশ্যন ল'ব নালাগে। তো আপোনালোকে কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰি চাব, হোৱাটছএপত মেছেজ কৰিলেও হ'ব। স্ক্ৰীনশ্বট ল'ব কাপোৰবোৰ, কোনযোৰ পচন্দ লাগিছে আৰু বাজনীক পঠিয়াই দিব। তাৰপিছত আপোনালোকে দাম সুধি ল'ব আৰু মই আছোঁ বাকী গাইজ, আপোনালোকে একো টেনশ্যন ল'ব নালাগে। কাপোৰবোৰ যদি পচন্দ হয় স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। আৰু প্ৰচেছটো জানেই, অনলাইন হ'ব কাপোৰবোৰ, ফোনপে' বা গুগল পে' তেনেকৈ অনলাইন। আৰু তেনেকৈ আপোনালোকৰ DTDC চেণ্টাৰ আদিত গৈ পাব। সেয়াই আৰু ভিডিঅ'টো আজি আছিল, যিহেতু সময় কম, তো তাকে একদম ব্যস্ততাৰ মাজত আপোনালোকক বনাই দিলোঁ। বাই বাই।